Hello friends, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল থিংছ অফ প্ৰাঞ্জল। ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। বিশেষকৈ এই ভিডিঅ'টো 2020 যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিব, তাৰ SSLC পৰীক্ষা দিব তেওঁলোকৰ। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ হওক আৰু লগতে কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, কিয়নো মোৰ এইটো নতুন চেনেল, ফাৰ্ষ্ট চেনেল। গতিকে মই চেনেলটোত অলৰাউণ্ড ডেভেলপমেণ্ট অৰ্থাৎ সকলো ধৰণৰ ভিডিঅ' ইয়াত মই আপলোড কৰিম। আহক আমি ভিডিঅ' চাওঁ। ফাৰ্ষ্ট ফিজিকেল এক্সাৰচাইজ, এইখন এছে 2018তো আহিছিলে, গতিকে 2020ত আহিব পৰাৰ সম্ভাৱনা আছে। 100 to 100% হ'লেও 90% সম্ভাৱনা আছে। দুই নম্বৰত আহিলে ডিচিপ্লিন, এইখন এছেও 2020 SSLC এক্সামত আহিব পাৰে। থ্ৰীত আহিলে এ জাৰ্ণি বাই বাছ অৰ ট্ৰেইন, যিকোনো এখন ৰচনা আহিব পাৰে, ট্ৰেইনখনো চাবা। ফ'ৰ্থ আহিলে ফেষ্টিভেল ইউ লাইক মষ্ট, এইখন এছে 2016ত আহিছিলে, গতিকে এইবাৰো অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ফাইভত আহিলে নিউজ পেপাৰ, এইখন এছেও আহিব পাৰে, গতিকে তোমালোকে এইখনো ভালদৰে চাবা। ছিক্সত আহিলে টেলিভিছন, এইখন এছেও 2016ত আহিছিলে, গতিকে এইখন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু টেলিভিছন বুলি নাহিও বেলেগ টেলিভিছনৰ আওপকীয়াকো আহিব পাৰে, ইয়াৰ সুবিধা অপকাৰ উপকাৰ তেনেধৰণে আহিব পাৰে, গতিকে টেলিভিছনখনৰ সম্পূৰ্ণকৈ চাবা সেইখন। লগতে বন্ধুসকল, অন্যান্য যিবোৰ ৰচনা মোৰ থাকি গৈছে সেইবোৰ অহাৰ 50% সম্ভাৱনা আছে, যেনে চায়েন্স ইন এভৰিডে লাইফ, এনে ইয়ৰ হবি, ডেইলি লাইফ এক্সেট্ৰা, সেইবোৰ আহিব পাৰে, গতিকে সেইবোৰ চাই থ'বা। গতিকে বন্ধুসকল, আজিলৈ ইমানেই, ভিডিঅ'টো বন্ধ কৰি সমাপ্ত কৰোঁ। পুনৰ লগ পোৱাৰ আশাৰে থেংক ইউ।